ফ্ৰেন্ডছ কেনেকুৱা খবৰ আপোনালোকৰ নিশ্চয় ভাল চাগে মোৰো ভালে আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা সৰু টেষ্টি ৰেচিপি বহুত টেষ্টি কিন্তু আপোনালোকে হয়তো ঘৰত বনায় ময়ো বনাওঁ আমি হয়তো সকলোৱে খাওঁ কিন্তু মোৰ ষ্টাইলত আপোনালোকে আজি চাব আহকচোন মই কেনেকৈ বনাওঁ এয়া মই যে আপোনালোকক কৈছিলোঁ টেষ্টি ৰেচিপি বুলি চাওক এতিয়া মই কি হয় এইটো চাওক পোহা দেখিছে চিৰা মানে আমিতো চিৰা বুলি কওঁ নহয় জানো এইটোৱে মই আপোনালোকক পেকেটটো দেখুৱাই দিছোঁ তাৰে এইখিনি মই গৰম পানী দি 15 মিনিটমান মই তিয়াই থলোঁ এতিয়া চাওক এইখিনি পুৰা সিজিয়ে গ'ল গোটেইখিনি তাৰপিছত আলু লৈছোঁ মই 4টা তাৰ কাৰণে মানে আৰু এয়া পিঁয়াজ লৈছোঁ সৰু সৰু দুটা ল'লোঁ তাৰপিছত এয়া ধনিয়া তাৰপিছত এয়া কিচমিচ আৰু জলকীয়া এতিয়া চাওক কি মছলা মই কি লৈছোঁ এইখিনি ভালকৈ চাই লওক আপোনালোকে এয়া লৈছোঁ আদা তাৰপিছত এয়া লৈছোঁ মই চাট মছলা তাৰপিছত গৰম মছলা জিৰা গুড়ি এয়া হৈছে জালুকৰ গুড়ি আৰু এয়া হৈছে হালধি এয়াৰ কালাৰ আৰু এয়া ধনিয়া পাউডাৰ বাছ ইমানখিনিয়ে আপোনালোকে তাত একেলগে দি দিব এতিয়া মই এইখিনি মছলা একেলগে ইয়াতে দি দিলোঁ তাৰপিছত আহি যাব পিঁয়াজ এইখিনি দি দিম তাৰপিছত এইখিনি ধনিয়া চব মিক্স কৰি দিম একেলগে ভালকৈ তাৰপিছত আছে এয়া চাওক কিচমিচ আৰু জলকীয়াকেইটা খালি মই অলপ পিছত দি আছোঁ দেই সানিলে আকৌ পুৰিব ন পিছত দিম তাৰপিছত আৰু এইখিনি আৰু আলুখিনিও প্ৰথম ফাৰ্ষ্ট মই এইখিনি মিলাই লওঁ তাৰপিছত মই আলুখিনি দিম এতিয়া মই নিমখখিনি এই আলুখিনি ভালকৈ মই পিটিকি ল'লোঁ দেখিলে নহয় তাৰপিছত এতিয়া ইয়াত নিমখ আধা চামুচ মই নিমখ দিলোঁ তাৰপিছত এইখিনিতো নিমখ দিব লাগিব নহয় ইয়াতো মই ইয়াৰ আন্দাজত বেলেগকৈ ইয়াততো 1 চামুচমান লাগিব এইখিনি আকৌ চাই ল'ম মই যদি প্ৰয়োজন হয় আপোনালোকে এবাৰ খালি টেষ্ট কৰি চাব মানে লাগিবনে নালাগে এয়া হৈ গ'ল আলুখিনিও হৈ গ'ল এতিয়া মই এইখিনি আকৌ ভালকৈ ইয়াতে দি দিলোঁ গোটেইখিনি এতিয়াহে মই একেলগে এটা আপোনালোকে ডাঙৰ বাউল এটা লৈ ল'ব ডাঙৰ বাউলত একেলগে গোটেইখিনি ভালকৈ আপোনালোকে মিহলাই ল'ব এতিয়া হাতেৰে কৰিলে বেছি ভাল হয় নহয় জানো চামুচেটো বেছি ভালকৈ নহয় হাতেৰে কৰিব হাতখন ভালকৈ ধুই ল'লে হ'ল নহয় জানো মই এতিয়া অলপকৈ লাহে লাহে আলুখিনি ভালকৈ এনেকৈ মই মিহলাই ল'ম আপোনালোকেও এনেকৈ মিহলাই ল'ব আৰু এয়া হৈ গ'ল দেখিছে ভালকৈ মই মিহলাই ল'লোঁ গোটেইখিনি একেলগে এতিয়াহে মই জলকীয়া দিছোঁ জানেনে কাৰণ অলপ পুৰে জানে নাই মোৰ হাতত লাগিলেও পুৰে সেইকাৰণে মই চামুচ দি কৰি দিছোঁ এইখিনি কিন্তু খাই যে ভাল পায় আকৌ মায়ে সেইকাৰণে দি দিছোঁ ইয়াত বাছ হৈয়ে গ'ল আৰু ৰেডি এতিয়া মই ফ্ৰাই কৰিম এইখিনি এতিয়া মই এইখিনি হৈ গ'ল নহয় মিক্স কৰা এতিয়া অলপকৈ আপোনালোকে যিটো ষ্টাইলত ভাল পায় গোল ভাল পায় হাৰ্ট শ্বেপ ভাল পায় তেনেকৈ আপোনালোকে বনাব পাৰিব কেৰাহী গৰম হৈ গ'ল এতিয়া মই অলপ ইয়াত ৰিফাইন তেল দি দিছোঁ এই তেল গৰম হৈ গ'ল এতিয়া মই ইয়াত এটা এটা কৰি তেনেকৈ দি দিম 4টা দি দিছোঁ মই বাছ এতিয়া তলখিনি লাহেকৈ সিজক তাৰপিছতহে মই ইটো ছাইড কৰিম এতিয়া এনেকৈ অলপ 2 মিনিটমান কম ভলিউমত বাছ গেছটো কম কৰি থৈছোঁ অলপ আৰু সিজি থাকক এতিয়া চাওক 2 মিনিট হৈ গ'ল এতিয়াহে মই এটা এটা কৰি ইয়াত ছাইড কৰিম নহ'লে মানে কি হয় জানেনে অলপ লাগি ধৰে তাৰপিছত এই ৰঙা পৰিছে এতিয়া ৰঙা পৰিবলৈ দিব আপোনালোকে তাৰপিছতহে আঁতৰাব দেই এয়া হৈ যাব আকৌ এইখিনি 2-3 মিনিটমান আপোনালোকে এনেকৈ আকৌ ৰাখি থ'ব আৰু চাওক মই বিস্কুটৰ গুড়িও লৈ আপোনালোকক দেখুৱাইছোঁ এই 4টাটো তেনেকৈ বনালোঁ আৰু এইকেইটা মই বিস্কুটৰ গুড়ি দি দিছোঁ বিস্কুটৰ আপোনাৰ সকলো বিস্কুট ল'ব পাৰিব মিঠা নিমখীয়া কাটা বিস্কুট মই কাটা বিস্কুট লৈছোঁ ইয়াৰো এটা বেলেগ এটা টেষ্ট হয় আৰু তাৰো এটা চিম্পুলকৈ এনেকৈ বনালেও বেলেগ এটা টেষ্ট হয় কিন্তু আপোনালোকে এইটো দিব পাৰিব দেই ভাল লাগে দিলে এয়া আকৌ তেল গৰম হৈ গ'ল মই যিটা বিস্কুটৰ গুড়ি লগাইছিলোঁ এতিয়া সেইকেইটা আকৌ দি দিছোঁ এনেকৈ আপোনালোকে দিব আৰু 2 মিনিট সময় ভালকৈ কিন্তু লাগি থাকিবলৈ দিব দেই মানে আঁতৰাই নিদিব তাৰমানে লগে লগে নহ'লে কি হয় এইটো অলপ দিগদাৰ হয় জানেনে
মানে যদি আপোনালোকে লৰচৰ ইফাল ইফাল কৰি দিয়ে ন এতিয়া ভাগি যাব তাৰমানে সেইকাৰণে যেনেকৈ দিছে তেনেকৈ আপোনালোকে আকৌ 2 মিনিট সময় ৰাখি থ'ব এয়া এতিয়া 2 মিনিট হৈ গ'ল মই এতিয়া এইকেইটা ঘূৰাইছোঁ চাওক ইমান ধুনীয়া হৈছে দেখিছে সেইকাৰণে মই কম বিস্কুটৰ গুড়িটোৱে ল'ব বুজিছেনে আপোনালোকৰ নহ'লে দিগদাৰ হ'ব বিস্কুটৰ গুড়িটো অলপ লগাই ল'ব তেতিয়া লাগি নধৰিব মানে চিৰাটো আঠা আঠা যে সেই কেৰাহীত মানে লাগি ধৰে জানেনে এতিয়া চাওক ইমান ধুনীয়া হৈছে এয়া চাওকচোন ৰঙা ৰঙা হৈছে ধুনীয়া কালাৰো আহিছে আপোনালোকে এনেকৈ কৰিব দেই এয়া দেখিছে নহয় এইকেইটা হৈ গ'ল মই এটা এটাকৈ আকৌ কাঢ়ি লৈছোঁ বৰ ধুনীয়া হৈছে জানেনে এতিয়া একো লাগি ধৰা নাই আপোনালোকেও তেনেকৈ কৰিব দেই বিস্কুটৰ গুড়ি লগাই ল'ব তেতিয়া ভাল হ'ব বেছি চাওক ইমান ধুনীয়া হৈছে এয়া চাওক মোৰ ৰেচিপি ৰেডি হৈ গ'ল আজি মই অকলে টেষ্ট নকৰোঁ আজি সকলোৱে একেলগে মিলি টেষ্ট কৰিম আৰু বিশেষকৈ মই এটা চাহ বনাবলৈ আছে সেইকাৰণে মই টেষ্ট কৰিবলৈ মোৰ সময় নাই আৰু আপোনালোকে কি কৰিব এবাৰ বনাই চাব টেষ্ট কৰি চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বাই বাই